বন্ধুসকল আহিছিলোঁ বেংকলৈ, কিন্তু এতিয়া শুনা পাইছোঁ বেংক হেনো চুৰ হৈছে। কি হৈছে কি নহৈছে একো নাজানো, কিন্তু ভিতৰলৈ সোমাবলৈ নিদিয়ে। কিবা ডকাইতে সোমাইছে নে চুৰে সোমাইছে আমাৰ ব্ৰহ্মপুৰ UBI বেংক। আহিছিলোঁ মানে এতিয়া কাম নহ'ব, মানে একো কামেই কৰা নাই আজি। তো বেংক চুৰ হ'ল বুলি শুনা পাইছোঁ। এতিয়া কি হ'লনো, এজনমান কোনোবা বাহিৰলৈ ওলাই আহিলে গম পাম। কি হ'ল ক? কি হ'ল মানে বস্তুটো চুৰ হৈছে। অকণ ভালকৈ কৈ দেচোন, ব্লগ বনাই আছোঁ। যোৱাকালি ব্ৰহ্মপুৰ পাঞ্জাৱ নেশ্যনেল বেংকটো চুৰ হৈছে। তাৰ কাৰণে আমি এতিয়া পুলিচক ইনফৰ্ম কৰিছোঁ, আৰু সেইকাৰণে আজি বেংকৰ কোনো কাম নহ'ব, তাকে আমাক মেনেজাৰ ছাৰে জনালে। এনেই কিবা লৈ গৈছে নেকি বস্তু, কিবা পইচা পাতি কিবা? বৰ্তমানলৈকে আমি একো চাব পৰা নাই। চাইছে আৰু সাংবাদিকসকল আহিছে, চাইছে তো বস্তু পাতি চব ভাঙি পৰি আছে। ওপৰেদি এচি বৰ্ড ভাঙি পেলাই সোমাইছে। যোৱা ৰাতি ন? যোৱা ৰাতি নে কালি ছানডে আছিলতো, তো কালি বেংক বন্ধ আছিলে, গম পোৱা নাই। যোৱাকালি ৰাতি নে পৰহিয়ে, সেইটো এতিয়ালৈকে আমি উলিয়াব পৰা নাই। পুলিচ অহাৰ পিছতে গোটেইখিনি চোৱা চিতা কৰাৰ পিছতে গম পোৱা যাব। এনেই কিবা নিছে নেকি? কিবা নিয়াটো গম পোৱা নাই ন? নাই তেনেকুৱা একো নিয়া নাই। নে ভিতৰলৈ মানুহ সোমাবলৈ দিয়া নাই ন? ভিতৰলৈ মানুহে বৰ্তমানলৈকে সোমাব দিয়া নাই। বেংকৰ ষ্টাফ সোমাইছে, বাকী বেংকৰ লগত জড়িত 2-3জন সোমাইছে, আৰু তেনেকুৱা লাগিব নাই। তো বন্ধুসকল, বেংকৰ তেনেকুৱা কিবা হ'ল বোলে ঘটনা যোৱা ৰাতি আমাৰ ব্ৰহ্মপুৰ UBI বেংক। তেওঁ সোমাবলৈ নিদিয়ে বোলে, কাম নহয়। তো ভবা নাছিলোঁ, পহৰাও থাকে ব্ৰহ্মপুৰত, কিন্তু এইফালে ইমান অহা নহয়, কাৰণ এইফালে দোকান চোকান নাই। আমাৰ দোকানখিনি যিখিনি আছে সেইখিনি পহৰা দি থকা হয়। বেংকৰ ফালে তেনেকুৱা আমাৰ দোকান নাই। চ' কেনেকৈ কি কৰিলে, ওপৰেদি সোমাইছে হেনো এচি বৰ্ড ভাঙি, বৰ দুখ লগা কথা। তো পুলিচ চুলিচ আহিব এতিয়া চাগে, ৰাতিপুৱা সময় 10টা বাজিছে এতিয়া। তাৰপিছত কি হয় দেখা যাব আৰু। চ' এনেকৈ দুয়োটা ওলাই আহিছিলোঁ বেংকলৈ বুলি ৰাতিপুৱাই। তো বেংকত গৈ এইটো ঘটনা হ'ব বুলি ভবা নাছিলোঁ। এইখন আমাৰ গাঁও, ঘুগৰ গাঁও, ব্ৰহ্মপুৰ ঘুগৰ গাঁও। তো গাঁৱৰ মাজেদিয়ে যাব লাগে আমি, 2 কিলোমিটাৰমান যাব লাগে বেংকলৈ। বহু ৰ'দ দিছে আজি, তথাপিও একো নাই, বতাহো মাৰি আছে, ভাল লাগিছে আহি। ব'লক এতিয়া গৈ থাকোঁ আৰু লাহে লাহে। এইখন হৈছে আমাৰ নৱম অসম আৰক্ষী খেলপথাৰ, আৰু ইয়াৰ পিছফালে এখন ডাঙৰ ষ্টেডিয়াম বনাই আছে নেশ্যনেল লেভেলৰ। এইখন দেখিছে চাগে, বহুত ডাঙৰকৈ বনাই আছে। তো কাম চলি আছে, কেইদিনমান পিছত হৈ যাব চাগে বনাই। তো ইয়াৰ ওপৰতো এটা ভিডিঅ' বনাম দুদিনমান পিছত। বহুত ডাঙৰ হ'ব ষ্টেডিয়ামখন, বহুত ধৰণৰ তাত আপোনাৰ ক্ৰিকেট হ'ব, ফুটবল হ'ব, ভলী হ'ব, আৰু চুইমিং পুল থাকিব, বহুত কিবা কিবি হ'ব। তো কেইদিনমান পিছত কাম কৰি শেষ হ'ব আৰু। আমাৰ গাঁৱৰ এটা গৌৰৱ, আমাৰ ঘুগৰ গাঁৱৰ গৌৰৱ, ব্ৰহ্মপুৰৰ গৌৰৱ, নগাঁওবাসীৰ গৌৰৱ যে এনেকুৱা এখন ষ্টেডিয়াম, নেশ্যনেল লেভেলৰ এখন ষ্টেডিয়াম হ'বলৈ গৈ আছে আমাৰ ব্ৰহ্মপুৰত। তো এতিয়া আমি আহি আছোঁ, এইখন হৈছে আমাৰ 9AP কেম্প। এইটো বাউণ্ডেৰী মৰা আছে, ইয়াৰ ভিতৰত আপোনাৰ 9AP কোৱাৰ্টাৰবিলাক আছে। তো আৰু ইয়াত ইণ্টাৰভিউ হয়, অলপ দিন পিছত হ'ব চাগে, নতুন ল'ৰা ল'ব। তো ইয়ালৈ অহা মানুহখিনিয়ে চাগে গম পায় যে জেগাটো চিনি পাইছে দেখিলে। ইয়াতে খেল মানে ডাঙৰ ফিল্ড এখন আছে, ইয়াতে দৌৰিবলৈ দিয়ে, সকলোখিনি ইয়াতে হয় আৰু। নৱম অসম আৰক্ষী বিষয়া, এইটো আমাৰ কেম্পটো। তো ব'লক এতিয়া গৈ থাকোঁ আগৰ ফালে। তো বন্ধুসকল, বেংকৰ কাম নহ'লে, বেংক চুৰ হ'ল যোৱা ৰাতি। এতিয়া সোমাইছোঁ আমাৰ বৌ দোকানত, আমাৰ গাঁৱৰে হয়। আমাৰ গোসানীৰ কাৰণে কিবা কিবি দুটামান চাইছোঁ। আচলতে বেংকৰ কথাটোত বেছি বেয়া লাগিলে, আপোনালোকে বাতৰি চালে গম পাব চাগে, অলপ পিছত হয়তো এতিয়া দিব এতিয়া বাতৰি। তো এনেকৈ কি হ'ল একো ধৰিব পৰা নাই, এনেকুৱা যে ঘটনা কিছুমান হৈ যায়। তো এতিয়া গোসানীৰ কাৰণে কিবা কিবি চাইছে। এইটো কেনেকুৱা লাগিছে? গেঞ্জি লোৱা, গেঞ্জি নাই বৌ তাত, ইনাৰ। হয় দিয়ক হে।
পহৰাবিলাক মানে পহৰাবিলাক সিফালে যোৱা নহয়তো পহৰাখিনি সিফালে যোৱা নহয় এইখিনিলৈকেহে অহা হয় দোকানখিনি য'লৈকে আছে বেছি বেছিকৈ নল'ব আৰু পইচা বৌ আপোনাৰ দোকানখনৰ নাম কি ৰিমজিম এণ্টাৰপ্ৰাইজ চব পায় ন মাইকী মানুহৰ কাপোৰ আছে ল'ৰা মানুহৰ বাহ তো এইবোৰ আমি গোসানীৰ কাৰণে কিনিছোঁ আজি নগাঁও ফালে যাব নোৱাৰোঁ ভয় কৰে মানে এওঁ আমাৰ ওচৰৰ পৰাই লৈছোঁ কিমান হ'লগৈ টোটেল এইকেইটা নাই ধৰা এইকেইটা বাকী আছে এইখিনিত 850 হ'ল এইকেইটাত আছে 850 সেইকেইটা ফ্ৰী দিয়ক আৰু এইকেইটা নাই হৈ গ'ল তো বন্ধুসকল যিটো কামত আহিছিলোঁ সেইটো কাম নহ'লে শেষত গোসানীৰ কাৰণে কিবা কিবি অলপ কিনি লৈ পেলাই এতিয়া আকৌ ঘৰলৈ যামগৈ আৰু দুইটা তো চাই থাকিব চেনেলটো ভাল লাগিলে লাইক কমেণ্ট দিব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ